সুধিম বুলি সুধিব পৰা নাই আপোনাৰ যদি অনুমতি দিয়ে উৰ্মিলা বাইদেউ সোধা উৰ্মিলা কিনো কথা তুমি অতদিনে মনত পুহি ৰাখিছা বাইদেউ আপোনাক যে বনৰ পৰা লংকাৰ ৰাৱণে ধৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা বাইদেউ তুমি মোক এনে এটা প্ৰশ্ন সুধিবা বুলি মই সপোনতো ভবা নাছিলো সেই ল'ৰাটোৱে মোক হৰণ কৰি নি কিমান কষ্ট দিয়ালে তাক মই কেতিয়াও পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ সেই ল'ৰাটোৱে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে অহনিশে মোক পহৰা দিছিল আজি মোৰ সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে বাইদেউ আপুনি যদি বেয়া নাপায় এই মাটিতে সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি আঁকি দিয়কচোন বাইদেউ নহয় উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো বাইদেউ না নকৰিবচোন বাইদেউ ইয়াৰ এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন বাইদেউ মই নোৱাৰো মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো মোক বেয়া নাপাব নহয় বাইদেউ মোৰ আপুনি ৰক্ষা কৰকচোন বাইদেউ আপোনাক জানো মই আজিলৈকে অনুৰোধ কৰি পাইছোঁ হ'ব বাৰু উৰ্মিলা বাইদেউ তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈয়ে মনত আছে তেনেকৈয়ে ৰাৱণৰ প্ৰতিচ্ছবি মই অংকন কৰিম বাইদেউ আপোনাক এই ৰাৱণে হৰণ কৰি দিছিল হয় ইমান বিভৎস তাৰ মূৰ্তি বাইদেউ ইমান বিভৎস বাইদেউ এই ৰাৱণে আপোনাক হৰণ কৰি দিছিল মই তাক চাব নোৱাৰো বাইদেউ মই আহিলো মই আহিলো হঠাৎ উৰ্মিলা গুচি গ'ল যে উৰ্মিলা মোৰ মগজুৰ ভাৰসাম্য হেৰুৱাই পেলাইছো